2 অক্টোবৰত আহি আছে মহালয়া। মহালয়া শব্দৰ অৰ্থ কি? মহালয়া শব্দৰ অৰ্থ হৈছে মহান আলয় অৰ্থাৎ মহান আশ্ৰয়। এই মহালয়া হৈছে পিতৃপক্ষ আৰু দেৱীপক্ষৰ মাজৰ সন্ধিক্ষণ। কি কৰিব? আহত গছৰ গুৰিত আপোনালোকে এটা তামৰ পাত্ৰ বা ৰূপৰ পাত্ৰত চাউল, জৱ, ধান, দুবৰি, কুহবন, গাখীৰ, পানী মিক্স কৰি আহত গছত অলপ দিব। আহত গছত এগছি ঘিউৰ চাকি লগাব আৰু সন্ধিয়া অমাৱস্যা যিহেতু মহালয়া দিনাখন থাকিব, সন্ধিয়া সময়ত 7টাৰ পৰা 9টা বজাৰ ভিতৰত এগছি ঘিউৰ চাকি ঘৰৰ দক্ষিণ ফালে যমৰাজাৰ কাৰণে লগাব আৰু ক'ব যে আপোনালোকৰ যিমানবিলাক অসুখ অশান্তি আছে, কষ্ট আছে, এইবিলাক যদি সেইবিলাক যমৰাজাই যাতে নাশ কৰে। 2 অক্টোবৰত আহি আছে মহালয়া। মহালয়া শব্দৰ অৰ্থ কি? মহালয়া শব্দৰ অৰ্থ হৈছে মহান আলয় অৰ্থাৎ মহান আশ্ৰয়। এই মহালয়া হৈছে পিতৃপক্ষ আৰু